বন্ধু বান্ধৱীসকল পূৰ্ণিমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ এয়া পুনৰবাৰ বৌদ্ধ বিহাৰ চলাপথাৰৰ ঠাইডোখৰ মোৰ ইমানেই ভাল লগা যে ইয়ালৈ যদি সদায়ো আহি থাকোঁ আমনি নালাগে। পিছে আজি অহাৰ কাৰণটো অলপ বেলেগ। এই যে মূৰ্তিটো দেখা পাইছে তেখেতৰ নাম হ'ল ধৰ্মৰত্ন ভদন্ত শাসন বংশ মহাথেৰ। তেখেত হ'ল লাকুৱা চলাপথাৰৰ এই বৌদ্ধ বিহাৰটোৰ ভান্তি আৰু তেখেতে 2012 চনত আনন্দৰাম বৰুৱা বঁটা পাবলৈও সক্ষম হৈছিল। পূৰ্ণিমা আৰু অমাৱস্যা হ'লে এই বৌদ্ধ বিহাৰৰ ভিতৰত কিছুমান নীতি নিয়ম গাঁৱৰ ৰাইজে পালন কৰে আৰু আজি সেয়েহে মই মন্দিৰৰ ভিতৰলৈ সোমাই গ'লোঁ আৰু তেওঁলোকৰ লগত অলপমান মনৰ কথা পাতিবলৈ চেষ্টা কৰিলোঁ। কি বুলি কয়? অষ্টশীলধাৰী মহিলা। আচ্ছা আচ্ছা। আজি মানিছে? কি কি মানুহে কি কৰে? মানুহে আমি এতিয়া গৈ এতিয়া আমাৰতো এতিয়া আজিৰ দিনটোত আমাৰ ভান্তিহঁতৰ লগতে আমিও তাৰমানে গধূলি সাজটো বৰ্জন কৰোঁ। নাখাওঁ তাৰমানে আজিৰ দিনটোত অমাৱস্যা বুলি আমাৰ তিথি প্ৰতিটো তিথিতে আমাৰ 12টা সপ্তাহত 13টা তিথি হয় বা 13টা তিথিত মানে আমাৰ সেই গোটেই এনেকৈ আহোঁ যে গুচি আহি পেলাই সদায় এনেকুৱা বগা ড্ৰেছে পিন্ধি আহিলোঁ। বগা ড্ৰেছ অহাৰ পিছত আমাৰ চাৰে 8টা মানৰ পৰা আমাৰ নিজৰ ধৰ্মীয় কামখিনি আৰম্ভ হয় আৰু তাৰপিছত মানে 11টা বজাৰ হেৰিত মানে আমাক এবাৰ চাহো খাবলৈ দিব, তাৰপিছত অন্নও দান দিব। এইবোৰ দাতা এইবোৰ অন্নদাতা এনেকৈ আহিছে দান দিব। তাৰপিছৰ পৰা মানে আমি আৰু নাখাওঁ আৰু। তেওঁলোকৰ লগত বহুত কথা পাতিলোঁ, বহুত ভালো লাগিলে। কিন্তু তেওঁলোকৰ মাজৰ যিজন ধৰ্মৰত্ন ভদন্ত শাসন বংশ মহাথেৰ ভান্তেৰ 2023 চনৰ 24 আগষ্টৰ দিনা পৰলোকগামী হয় আৰু যিহেতু তেওঁলোকৰ মাজত এইটো কথা প্ৰচলিত যে তেওঁ আছিল এজন ঐশ্বৰিক শক্তিৰ অধিকাৰী, সেয়েহে তেখেতৰ যি শৱদেহ আছিল সেই শৱদেহটো এই বৌদ্ধ বিহাৰতে এনেধৰণেৰে ৰাখি থৈছে আৰু ফেব্ৰুৱাৰী মাহৰ 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ এটা ভাল দিনত তেখেতৰ শৱদেহটো সৎকাৰ কৰা হ'ব আৰু এই বিষয়ে তেওঁলোকৰ এজন ব্যক্তিৰ সৈতে মই কথা পাতিছিলোঁ, তাকে আপোনালোকৰ আগত আগবঢ়াই দিছোঁ। আহকচোন শুনি চাওঁ কেনেকৈ কৈছেনো তেওঁৰ বিষয়ে। আমাৰ স্বয়ংসী পতাকা যিখন আমাৰ বৌদ্ধ ধৰ্মৰ হেৰি সেইখন দি পিনি মানে এইটো হেৰি থৈ দিছোঁ তলতে আছে এতিয়া। তাৰপিছত সেই ভূপেন হাজৰিকা মৰাৰ পিছত যে যিটো পিঞ্জৰা নিচিনা হেৰি দি পিনি প্লাষ্টিকৰ হেৰি দিছিল নাই সেইটো ইয়াত আমি আনি পিনি এইটো হেৰি কৰিছোঁ। এই শিৱসাগৰৰ পৰা আনিছিলোঁ আমি। এই তাৰ ভৰি চাপবোৰ সেইবোৰ ইয়াতে দি থৈ দিয়া আছে। তাৰপৰা এইটো ঠিক হেৰিয়ে কি কয় তেখেতৰ হেৰিটোৱেই এই ওপৰৰ সেইখন দি এইটো মানে কভাৰিং কৰি থৈ দিয়া আছে। তলত মানে এচি দিয়া আছে, একো নহয় আৰু। তাৰপৰা এইটো আমি যেতিয়া হেৰি হৈছিলে নহয় মামি কৰিবলৈ লৈছিলোঁ, মামি কৰিবলৈ লওঁতে এইটো মানে হেৰিত তেখেতসকলে পিন্ধা যিবোৰ হেৰি আছে আমি চাংকান বুলি কওঁ কাপোৰ, সেইবোৰ ইমান ছটা ছটাকৈ সৰু সৰুকৈ কাটি মমবাতিত মানে ভিজাই লৈ পিনি এইটো ইয়াত গোটেই মানুহটোক 7 তৰপ দি পিনি মানে হেৰি কৰিলে, 7টা তৰপ দি পেলাই 7টা তৰপ দি পিনি সেইটো হেৰি কৰিছিলে। তাৰপিছত সেই একেটাই এইটো ইয়াৰ পিছত আমি এতিয়া যিটো হেৰি আছে নহয় সেইটো মানে এই ভিতৰত এইটো বাকচত সোমোৱাই পিনি মানে সংৰক্ষণ কৰি থৈছোঁ। তাৰপৰা সেইটো সেই একেটাই। তাৰপৰা সেইটোৱে অন্তিম কালত মানে ইয়ালৈ লৈ আহোঁতে আৰু গাড়ীতে তাৰপৰা ঘৰটোতো এইটোৱে আৰু ওপৰতে সেইটো মানে হেৰি কৰি আছে। এতিয়া আপোনালোকে ইয়াত যে সংৰক্ষণ কৰি ৰাখিছে তেখেতৰ শৱদেহটো নহয় জানো? এতিয়া আপোনালোকে কিমান দিন সংৰক্ষণ কৰি ৰাখিব এনেকৈ? আমি ফেব্ৰুৱাৰী 3, 4, 5 তাৰিখে আমি উৎসৱ পাতিম ইয়াত। তাৰপিছতে মানে দাহ কৰিম আৰু এইটো সেই বাকচত সোমোৱাৰ আগতে সেই বাকচটো যিটো বাকচত ওপৰত আছে নহয় সোমোৱাই থৈছোঁ সেইটো এই এঙাৰ দিছোঁ, তাৰ লগতে এঙাৰ লগতে আকৌ চূণ মিহলি কৰি দিছোঁ। চূণৰ লগতে আকৌ যেতিয়া হেৰি তাৰ ওপৰতে ডেড বডিটো দি কিনাৰে কিনাৰে আকৌ
মানে চাহপাত দিছোঁ, চাহপাতৰ উপৰিও সেইখিনি মানে চাদা দি দিছোঁ, মান চাদা। সেইখিনি মানে মানুহটোৰ গাত যিখিনি পানী আছে সেইখিনি চব শুহি ল'ব। এবজৰ্ব কৰিব আৰু মানে তাত একো হেৰি কৰিব নোৱাৰে আৰু। সেইকাৰণে মানে সেইটো দিয়া। এইটো কি কাৰণে ৰখা হয় এনেকৈ? এইটো আমাৰ কাৰণ মানে এনেকুৱা হয়, এইটো দাহ কৰিবৰ কাৰণে এটা সময় লাগে আৰু সেইটো এনেই আমাৰ এইবোৰ মানুহৰ নিচিনাকৈ আমি দাহ নকৰোঁ। এখন ৰস হেৰিটো তৈয়াৰ কৰিব, সেই ৰসখনত এইটো বস্তু হেৰিটো পিঞ্জাটো গোটেইটো মানে দিব, যিটো বাকচ আছে তাৰ পৰা হেৰি কৰি সেইটো মানে উৎসৱ হিচাপে পাতি, ৰথোৎসৱ হিচাপে পাতি সেইটো দাহ কৰিব। আৰু সেই দাহ কৰাৰ আগতে মানুহবোৰক চবকে হেৰি কৰিব, নিমন্ত্ৰণ কৰিব যে আমি আমুক দিনাখন দাহ কৰিম, আপোনালোকে আহিব। সেইকাৰণে আমি এইটো নিচিনাকৈ থৈ দিওঁ। আচলতে তেখেতক তাৰমানে আপোনালোকে এনেই জেনেৰেল আমাৰ মানুহৰ নিচিনাকৈ নহয়, তেওঁৰ গাত অলৌকিক শক্তি আছিলে, সেইটো কাৰণে আচলতে এইটো তাৰমানে কৰা হয়, হয়নে নহয়? সেইটো অকল আমাৰ ইয়াতে নহয়, আমাৰ এই অঞ্চলত আপাৰ আছামত শিৱসাগৰ, ডিব্ৰুগড় ডিষ্ট্ৰিক্টত নাই, কিন্তু তিনিচুকীয়া ডিষ্ট্ৰিক্টত সেইফালেদি মাৰ্ঘেৰিটা ছাইডে পাতিছে। আমাৰ ইয়াত এতিয়া আমি যিটো পাতিম সেইটো নিচিনাকৈ কৰিব পৰা নাই। ইয়াত মানে তাত ইমান অসমীয়া মানুহবোৰৰ ইমান হেৰি নাই, তাত সংমিশ্ৰণৰ আছে। আমাৰ ইয়াত মানে গোটেইখিনি চাৰিও কিনাৰতো অসমীয়া মানুহখিনি আছে, মাত্ৰ আমাৰ সেইখিনি সম্প্ৰদায়টো আমাৰ গাঁওখনে আছে। ওচৰত অৱশ্যে আছে আমাৰ নিজৰ, হ'লেও আৰু চব আমাৰ অসমীয়া মানুহখিনিয়ে হেৰি কৰি আছে নহয়, তেখেতসকলেও চাবহি। আৰু সেইকাৰণে আমি মানে ডাঙৰকৈ হেৰি কৰিম, 50 লাখ টকা আমাৰ বাজেট। আচ্ছা, এতিয়া সৎকাৰ কৰিবৰ সময়ত সকলো জাতিৰ মানুহে আহিব পাৰিব? আপোনালোকে আহিব পাৰিব, আমিও আহিব পাৰিম নহয় জানো? কমচে কম ৰথখনকে চাবলৈ আহিব। মানুহ অহাৰ উপৰিও আপোনালোকে ইয়াত এটা উৎসৱ নিচিনাকৈ মানে পালন কৰিব, মানে উৎসৱ হ'ব। আচ্ছা, সেইটো কথা। চবেই আহিব পাৰিব, তাত কোনো হেৰি নাই, বাধা নাই। আমি ফেচবুকত বা পেপাৰত সেইটো হেৰি কৰি দিম, নিমন্ত্ৰণ। ইয়াত এতিয়া খৰচখিনি যিখিনি কৰিব সেইখিনি আপোনালোকৰ গাঁৱৰ মানুহে নিজৰ? আচ্ছা, এইবোৰ নিজৰ, যদিও আমাৰ নিজৰ সম্প্ৰদায়ৰ মানুহ কৈছে দিবও, আহি আছে, পইচা আহিলেই আৰু। হয় নেকি? আমি এতিয়াৰ পৰা হেৰি কৰিলোঁ আৰু সকলো মানুহে ইয়াতে যোগাযোগ কৰিছে নহয় চাগৈ আপোনালোকৰ, সেইটো কাৰণেও বহুত কিবা এটা ভাল লাগি আছে, হয় নহয়? প্ৰিয় বন্ধু বান্ধৱীসকল, মই মোৰ জীৱনকালত মৃতকৰ প্ৰতি এনেকুৱা ধৰণৰ নীতি নিয়ম কোনোদিনে দেখা পোৱা নাছিলোঁ, আৰু আজি দেখা পাই মোৰ অনুভৱ হৈছে যেন তেওঁলোকৰ এই ভান্তিৰ প্ৰতি আছিল অগাধ শ্ৰদ্ধা আৰু ভক্তি, আৰু তেওঁলোকে মানি লৈছিল যে তেওঁ এজন ঐশ্বৰিক শক্তিৰ অধিকাৰী আছিল, আৰু এনে ঐশ্বৰিক শক্তিৰ অধিকাৰী মানুহবোৰ পুণ্য আত্মা হয়, আৰু এই পুণ্য আত্মাবিলাকে সদায় পৃথিৱীত মানুহৰূপেই জন্মগ্ৰহণ কৰে আৰু দহৰ উপকাৰ সাধন কৰে। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পালে, আৰু যদিহে ভাল পালে এটা লাইক কৰিব, ভুল শুদ্ধবোৰ কমেণ্ট কৰি জনাই দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে জনালোঁ অশেষ ধন্যবাদ।